হেল্ল' গাইজ, আজি বহু দিনৰ মূৰত আপোনালোকলৈ এটি ভিডিঅ' আগবঢ়ালোঁ। আজি আমাৰ ককা আইতাৰ বছৰেকীয়া তিথি, সেইকাৰণে এখন সৰুকৈ সকাম পতা হৈছিল। আচলতে সকামখন 9 নৱেম্বৰৰ দিনা আছিল। ভিডিঅ'টো আপোনালোকলৈ আজি আগবঢ়ালোঁ। এয়া মাহঁত আৰু বৰমাহঁতে মিলি দুপৰীয়া আহাৰৰ যোগাৰ কৰি আছে। আজিৰ দিনটোত কি কি কৰিলোঁ আপোনালোকক গোটেইখিনি দেখাই যাম আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া মাহ প্ৰসাদৰ যোগাৰ কৰা হৈছে। পনীৰ কাটি মই বিৰাট ভাল পাওঁ দেই। গোদাবৰী, সৰস্বতী, নৰ্মদা, এয়া শ্ৰাদ্ধৰ কাম চলি আছে। কাবেৰী, জলয় অস্মিন, পূজনীয় ককা আইতাৰ আত্মা য'তেই আছে, কুশলে থাকক তাৰেই কামনা কৰিছোঁ। আৰু হাইদি নম বিষ্ণু, হাত ধৰি শ্ৰী বিষ্ণু, কন্দৰী হৰি, আকৌ তোমাৰ পান দিব অলপমান। এই কুঢ়া মাল, এটা ফুল লো এতিয়া। ওম এতে ঘৰ চিতে নবস্তি, যিহেতু সিমান হ'ল কিমান কিমান কৰি হয়। নাৰায়ণ শ্ৰী বিষ্ণু বিষ্ণু ভগৱান, জয় যজ্ঞেশ্বৰ হৰি সৰ্বমংগল মংগলে। এয়া বৰদেউতাই পুথি পঢ়িব লৈছে। এয়া দেউতাই শ্ৰাদ্ধত বহি আছে। তৃপ্তি নাই শান্ত এক দৃষ্টি কৰি আকৃত অঞ্জলি কৰি